নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ 5 লাখ টকাৰ সুবিধা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এক ডাঙৰ ঘোষণা কৰিছে। 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। কেৱল ৰাজ্যতেই নহয়, অসমৰ বাহিৰতো এই সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে। ছয়গাঁৱত এই বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আছাদুদ্দিন ওৱাইচিৰ ওপৰত আক্ৰমণ কৰা হৈছে। বন্দে ভাৰত এক্সপ্ৰেছত আছাদুদ্দিন ওৱাইচিৰ ওপৰত এইবাৰ আক্ৰমণ সংঘটিত হৈছে। বন্দে ভাৰত এক্সপ্ৰেছত আছাদুদ্দিন ওৱাইচিৰ ওপৰত হোৱা আক্ৰমণক লৈ এইবাৰ মন্তব্য ব্যক্ত কৰিছে AIMৰ মুখপাত্ৰ ৱাৰিছ পাঠানে। ৱাৰিছ পাঠানে কৈছে, মোদীজী আপুনি শিল মাৰিলেও এই যুদ্ধ এতিয়া শেষ নহয়। এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। বন্দে ভাৰত এক্সপ্ৰেছত আছাদুদ্দিন ওৱাইচিৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে আৰু এই আক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এবাৰ দোষাৰোপ কৰিছে। আৰু ৱাৰিছ পাঠানে কৈছে, নৰেন্দ্ৰ মোদীজী আপুনি শিল মাৰিলেও এই যুদ্ধ এতিয়াও শেষ নহয়। আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা বিমুদ্ৰাকৰণ পলিচি কিমান সফল হৈছে ভাৰতবৰ্ষত। সাধাৰণ জনতাৰ কোনো লাভ হোৱা নাই। কলা ধন ঘূৰাই অহা পন্থা একেবাৰে বিফল হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণ আঁচনিৰ আখ্যা এতিয়া একাংশ সাধাৰণ জনতাই এনেধৰণে দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণক লৈ এবাৰ মন্তব্য কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাই কৈছে, বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতি বিধ্বস্ত কৰিছে। 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিবেচক আৰু লগতে একনায়কত্ববাদী মনোভাৱেৰে কেৱল চমক সৃষ্টিৰ বাবে বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল। সেই দিন ধৰি প্ৰতি বছৰে এই দিনটো কলা দিন হিচাপে অভিহিত কৰা হৈ আহিছে। সেই সময়ত মোদী ডাঙৰীয়াই বিমুদ্ৰাকৰণৰ জৰিয়তে কলা ধন ঘূৰাই অহা, নকল নোটৰ প্ৰচলন বন্ধ হোৱাৰ লগতে সন্ত্ৰাসবাদ সমস্যা নিৰ্মূল হ'ব বুলি কৈছিল। কিন্তু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত বিমুদ্ৰাকৰণৰ পাছতো বজাৰত প্ৰচলন হৈ থকা 99.99% ধন উভতি অহা বুলি প্ৰকাশ পাইছে। অৰ্থাৎ কোনো কলা ধন উভতি নাহিল, সকলোখিনি আছিল বগা ধন। গতিকে বিমুদ্ৰাকৰণ সম্পূৰ্ণ ব্যৰ্থ হৈছে। সেই দিনৰ পৰা ভাৰতৰ অৰ্থনীতি যি ধৰণে বিধ্বস্ত হৈ গ'ল, তাৰ পৰা আজিও মূৰ দাঙি উঠিব পৰা নাই দেশ। হাজাৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গ'ল। ব্যক্তিগত প্ৰতিষ্ঠানসমূহে লাখ লাখ কৰ্মচাৰী ছাঁটাই কৰিলে। ফলত দেশৰ GDP হ্ৰাস হ'ল, জনমূৰি আয় শোচনীয় হৈ পৰিল। মানুহৰ ক্ৰয় ক্ষমতা যথেষ্ট হ্ৰাস পাইছে। অৰ্থনীতিৰ বাবে এয়া শুভ লক্ষণ নহয়। আনহাতে এতিয়াও বিভিন্ন সময়ত নকল নোট উদ্ধাৰ হৈ থকা আমি দেখা পাই আছো। আনহাতে সন্ত্ৰাসবাদী সমস্যা যে বন্ধ হোৱা নাই, সেয়া আজিও ওলাই পৰিছে। সেইবাবে বিজেপি চৰকাৰৰ এই জনবিৰোধী নীতিৰ সন্দৰ্ভত ৰাইজক এতিয়াও সজাগ খবৰ হ'ল বুলিও মন্তব্য কৰিছে ৰিপুণ বৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ বাবে নিশাটোৰ ভিতৰতে দেশত প্ৰচলন হৈ থকা 500 আৰু 1000 টকাৰ নোটসমূহ নিষিদ্ধ কৰা হৈছিল। ইফালে মোদী চৰকাৰে নতুন 500 আৰু 2000 টকীয়া নোট ছপা কৰিছিল, যাৰ ফলত দেশৰ সাধাৰণ জনতাই ত্ৰাসী মধুসূদন দেখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰৱৰ্তী খবৰটো হৈছে পুনৰবাৰ ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী নাবালিকাক দৰ্শন কৰিলে 6জনকৈ কিশোৰে। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ ৰামকৃষ্ণ নগৰ এলেকাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ দৰ্শন কাণ্ড। এগৰাকী নাবালিকাক দৰ্শন কৰিলে 6জনকৈ লম্পট কিশোৰে। ৰামকৃষ্ণ নগৰ চহৰৰ সমীপত থকা কালীনগৰ চাহ বাগিচাত সংঘটিত হৈছে এই দলবদ্ধ দৰ্শন। ঘৰত অভিভাৱক নথকাৰ সুযোগ লৈ একে গাঁৱৰ 6জন কিশোৰে নাবালিকাগৰাকীৰ
নাবালিকাগৰাকীৰ ঘৰত সোমাই দৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে অহা সপ্তাহত দেশজুৰি বেংকৰ ধৰ্মঘট কাৰ্যসূচী পালন কৰিব। এটিএমকে ধৰি অন্যান্য সেৱাত পৰিব পাৰে প্ৰভাৱ। যদি অহা সপ্তাহত বেংকৰ লগত জড়িত কিবা কাম আছে তেন্তে এই খবৰটো আপোনাৰ বাবে। অহা সপ্তাহত বেংকৰ কৰ্মচাৰীয়ে ধৰ্মঘটত বহিব, যিয়ে বেংকিং সেৱাৰ ওপৰতো প্ৰভাৱ পেলাব। 19 নৱেম্বৰত বেংকৰ কৰ্মচাৰীয়ে ধৰ্মঘট পালন কৰিব। অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েশ্যনে এই এদিনীয়া ধৰ্মঘটৰ আহ্বান জনাইছে। উল্লেখ্য যে 19 নৱেম্বৰৰ দিনটো শনিবাৰ হ'ব আৰু তাৰ পিছদিনা দেওবাৰ। সেইবাবে বেংক সম্বন্ধীয় যিকোনো জৰুৰী কাম যদি কৰিবলগীয়া আছে তেন্তে আগতীয়াকৈ সম্পূৰ্ণ কৰাটোৱেই আপোনাৰ বাবে ভাল হ'ব। ইফালে একেৰাহে দুদিন বেংকৰ কাম কাজ বন্ধ থাকিলে এটিএমসমূহতো প্ৰভাৱ পৰাৰ সম্ভাৱনাই দেখা দিব পাৰে। আন এটা খবৰ হৈছে পুঁজিপতিৰ হাতত সম্পদ গতাই দিয়াটোৱেই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণৰ মূল উদ্দেশ্য। 6 বছৰ সম্পূৰ্ণ হ'ল। আজিৰ পৰা 6 বছৰ পূৰ্বে 2016 চনৰ আজিৰ দিনটোতে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণ তথা নোটবন্দীৰ কথা ঘোষণা কৰিছিল। বন্ধ হৈ পৰিছিল 500 আৰু 1000 টকীয়া নোট। কিন্তু আশ্চৰ্যজনকভাৱে নোটবন্দীৰ 6 বছৰ পাছত অভিলেখ পৰিমাণৰ নগদ ধন এতিয়াও দেশৰ জনতাৰ হাতত জমা হৈ আছে। কেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণ সফল হ'ল? এতিয়া সৰ্বত্ৰে ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে। আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণক লৈ এইবাৰ মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে প্ৰধানমন্ত্ৰীয়ে 2-3জন বন্ধুক ধনী কৰিবলৈ বিমুদ্ৰাকৰণ কৰিছিল। কলা ধন নাহিল আহিল দৰিদ্ৰতা। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে পুনৰবাৰ সমালোচনা কৰি লক্ষ্য কৰি লৈছে। এটা নিশাৰ ভিতৰতে 500 আৰু 1000 টকীয়া মুদ্ৰা অচল হৈ পৰা বিমুদ্ৰাকৰণৰ সিদ্ধান্তক বিৰোধী দলসমূহে অৰ্থনৈতিক গণহত্যা আৰু অপৰাধমূলক কাৰ্য বুলি অভিহিত কৰিছিল। ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণৰ এটা ভিডিঅ' টুইট কৰি কয়, বিমুদ্ৰাকৰণ পেপিএমৰ দ্বাৰা এক ইচ্ছাকৃত পদক্ষেপ আছিল যাতে তেওঁৰ 2-3জন লোক কোটিপতি বন্ধুৱে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় আঁতৰাই ভাৰতৰ অৰ্থনৈতিক একচেটিয়া আধিপত্য বিভক্ত কৰে। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে এটা টুইট কৰি কৈছিল যে কলা ধন অহা নাছিল বা অহা নাই, কেৱল দৰিদ্ৰতা আহিছে। অৰ্থনীতি নগদহীন হোৱা নাই, ই দুৰ্বল হৈ পৰিছে। সন্ত্ৰাসবাদ নহয়, কোটি কোটি ক্ষুদ্ৰ ব্যৱসায় আৰু চাকৰি হেৰাল। বিমুদ্ৰাকৰণত 50 দিনৰ প্ৰতিশ্ৰুতি দি অৰ্থনীতি ডিমলিশ্যন কৰিলে।